বাড়ির শুকর দালি চোপা ভাত পরীক্ষা দেউতাই আৰু এনেকৈ শাক পাচলিবোৰ এনেকৈ কাটি দিয়ে আৰু বহুতখিনি বস্তু ভেজিটেবল বাবে এনেকৈ আহি আৰু হেল্প কৰি দিয়ে। এয়া এওঁলোকে দাদাহঁতেতো আগৰ পৰাই চিনিয়ে এয়া লৈ গৈছোঁ মই একেবাৰে লাষ্টলৈকে। এয়া বস্তুখিনি মাছ মাংস আৰু কি বনায় এয়া বস্তু দেখাই দিছোঁ। আৰু আমাৰ ইয়াতে গেছত বনোৱা মানে হয় যদিও মানে ইয়াতে এনেকৈ খৰিৰে বনোৱাটো খুব টেষ্টি হয়। সেইবাবে ৰান্ধনীক খৰিৰে বনাইছে, কৈছে খৰিৰে বনাই কেনেকুৱা লাগিছে যিহেতু আছে সেইকাৰণে খৰিৰে বনাইছে। ভাল লাগিছে, খুব টেষ্টি হয় আৰু ভালো লাগে। এয়া আমাৰ তিনিও ভালকে হা এনেকৈ নালাগে। অকণমান দেখাই দিছোঁ আপোনালোকক। এয়া আমি ৰৈ আছোঁ, কিন্তু এইখিনি নোহালৈকে মানুহখিনি নহালৈকে এইখিনি ভিডিঅ' অকণমান ৰাখি থৈ দিছিলোঁ মই। এয়া ইফালে বিউটিচিয়ান আহিছে আৰু বিউটিচিয়ানে তাইক মানে মেকআপ কৰি দি আছে। মানুহবোৰ মানে আহি আছে আৰু এনেকৈ আমিও সাজি কাচি ওলাইছোঁ আৰু আনা নাই আজি বজাৰ কৰোঁ কিয় আহিব যোৱা কৰি আনিব নোৱাৰে লাগিছে। সেইবাবে 2 ঘণ্টামান আগৰ পৰাই মানে এনেকৈ প্ৰিপেয়াৰ কৰি দিয়ে বিউটি পাৰ্লাৰৰ ছোৱালীজনী। এইটো এই আকৌ চলি আছে আৰু এইবিলাকে দেখাব লাগে পোৱা নাই। আৰু আমাৰ আলু পিন্ধাই দিয়াচোন দিয়া যোৱা লাহে কিয় কাম নাই, এইবিলাকে দেখাব লাগে ইউটিউবত। এতিয়া চবৰ মাতে দিছা আমাৰ হিৰইনজনী ওলাইছে। এয়া আমাৰ মাহঁতো আহি পালে আৰু এয়া কইনাক সজোৱা হৈ গৈছে, কাপোৰযোৰ পিন্ধাই দি আছে।
এয়া কইনা সজোৱা হৈছে আৰু ড্ৰেছযোৰ পিন্ধাই আছে, কাপোৰযোৰ ধুনীয়াকৈ পিন্ধি। এয়া বাহঁত, এয়া পম্পী, আমাৰ ভাড়াঘৰৰ গোটেইবোৰ আহি গৈছে। আমাৰ কইনা সজোৱা হৈ গৈছে আৰু তাৰপিছত কইনাৰ লগত সকলোৱে এনেকৈ চেলফি উঠিছে আৰু ভিডিঅ' কৰিছে। সকলোৱে দৰা ঘৰৰ মানুহ অহাৰ আগতে সকলোৱে চেলফি উঠিছে এনেকৈ ধুনীয়াকৈ। তাইৰ লগত খুব ধুনীয়া লাগিছে কইনাজনীক আমাৰ। এয়া আমি ৰখি আছোঁ, দৰা ঘৰৰ মানুহ আহি পাব আৰু ফোন কৰিছিলে। চ' আমি গোটেইবিলাক ৰেডি হৈ গৈছোঁ। কইনায়ো এনেকৈ ফটো উঠিছে, ফটোশ্বুট কৰিছে, কেমেৰামেন আহিছে। এয়া আমি ৰেডি হৈছোঁ, চাকি লৈ আৰু এনেকৈ ভৰি ধুৱাব লাগিব। চ' দৰা ঘৰৰ মানুহ আহিছে আৰু এয়া গাড়ীবোৰ আহি গৈছে। এয়া তেওঁলোকৰ মানুহখিনিৰ কাৰণে কল, আপেল এনেকৈ মিঠাই, চাহ দিব আৰু এইফালে কইনাই কান্দি আছে। বেয়া লাগিছে, বেয়া লগা দিন হয়, বহুত দুখ লগা দিন হয় ছোৱালীবোৰৰ কাৰণে। এয়া তাই বহুত কান্দিলে, আমিও বহুত কান্দিলোঁ। একেবাৰে আমাৰ ঘৰখন মানে গোটেইখিনি গ'ল আৰু বিয়া হৈ। খুব বেয়া লাগিছে, তাই সৰু আছিলে। দেউতাই পোহা মইনা চৰাই উৰি গুচি যায়, বাড়ির শুকর ডালি জোপা ভাত
কি হৈছে হা দীঘল আছে এয়া তেওঁলোকে কইনা সজাই আছে তেওঁলোকে এনেকৈ গহনাবোৰ পিন্ধাই আছে কইনাক এফালে পিন্ধাই আছে এফালে আমাৰ চাহ খাবৰ বাবে মানুহবোৰ লৈ গৈ আছে এয়া কইনাৰ গাত কাপোৰবোৰ দি আছে কইনা নীতি নিয়মবোৰ হৈ গ'ল তেওঁলোকৰ কাম কৰা আগৰ কামখিনি কৰা আৰু এইবিলাক মেইন ছেটবোৰ গাত মেৰিয়াই দিছে কইনাৰ এইবোৰ পাণ তামোল দৈ যি লাগে এইবোৰ আনিছে কইনা এতিয়া ঘৰৰ ৰুমৰ ভিতৰলৈকে লৈ যাব আৰু তেওঁলোকৰ কাপোৰ পিন্ধাব এয়া কইনা যাব তেওঁলোকৰ মাহীজনীয়ে পিন্ধাব এইজনী মাহী হয় দৰাৰ এয়া কাপোৰ পিন্ধি আছে কইনাই মেইন ছেটযোৰ দৰা ঘৰৰ খুব ধুনীয়া হয় কাপোৰযোৰ বহুত হেভি হয় আৰু বহুত ধুনীয়া লাগিছে এয়া কইনাই কাপোৰ পিন্ধি আছে অকণমান দেখাই দিছোঁ তেওঁলোকৰ কাপোৰ পিন্ধিছে
এয়া কাপোৰযোৰ পিন্ধা হৈ গৈছে এতিয়া চোতালত আকৌ লৈ যাব কইনাক খুব ধুনীয়া লাগিছে কইনাজনীক আৰু এইজন হৈছে তাইৰ একমাত্ৰ দেউৰেকজনে গিফ্ট দিছে তাইক এয়া গুলদস্তা দিব আহিছে এয়া আৰু এইবোৰ কইনাক মাহীজনীয়ে দি আছে গাত লগাই দৈ আৰু তামোল নাৰিকল যি আনিছে আৰু নীতি নিয়মখিনি কৰিছে আৰু মাছটো খুব ডাঙৰ হয় ভকুৱা মাছ আনিছিলে এয়া কইনাৰ নীতি নিয়মখিনি হৈ গৈছে সকলোখিনি এয়া চবখিনি দি দিছে আৰু সজোৱা কাপোৰ পিন্ধা আৰু বস্তুবোৰ গাত লগাই দিলে তেওঁলোকৰ কামখিনি হৈ গৈছে এতিয়া এয়া কইনাৰ লগত চিনাকি হৈছে তাৰে মানুহবিলাক এনেকৈ চিনাকি হৈছে আৰু গিফ্ট দিছে আৰু ফটো এনেকৈ উঠিব আৰু তাইৰ লগত ফটো উঠিব তেওঁলোকে এয়া গোটেইখিনি হৈ গৈছে আৰু তেওঁলোকৰ মানুহখিনি অলপকৈ চাহ খাব মাতি লৈ গৈছে আমাৰ মানুহখিনিয়ে আৰু তেওঁলোকে আকৌ এইবিলাক কিবা কিবি কাম থাকে নহয় এইবিলাক কৰি আছে এইবোৰ কইনাক দি আছে আজি কইনাৰ দিনটো খুব ভাল লগা দিনো আৰু বহুত দুখ লগা দিনো হয় ঘৰ এখনত ইমান সৰুৰ পৰা ডাঙৰ হৈ বেলেগ ঘৰ এখনত যোৱাটো বহুত ডাঙৰ কথা হয় ছোৱালীৰ বাবে কিন্তু এইটোতো নিয়ম হয় চ' যাবই লাগিব আমি সকলোৱে লাষ্টৰ এইখিনি দি দিছে কাপোৰযোৰ আৰু এয়া মাছটো হয় মাছটো খুব ডাঙৰ হয় ভকুৱা মাছ দিছিলে
এয়া মিঠাই থালিখন খুলি দিছে মিঠাই থালিখন পেকিং কৰি খুব ধুনীয়াকৈ লৈ আহিছে আৰু এইবিলাক ভগাই খাব আৰু কইনাকো এনেকৈ খুৱাই দিব তেওঁলোকে এয়া ভাগিন হয় ভাগিনৰ মিঠাই খুৱাই দিছে তাইক আৰু তাইও খুৱাই দিছে এয়া শাহুৱেকে মিঠাই খুৱাই দিছিলে আৰু তাই এয়া মিঠাই থালিখন লৈ আহিছে অলপ কৰি কাটি সকলোকে দিব দিছে গাঁৱৰ মানুহবিলাকক আৰু সকলোকে এনেকৈ অলপ কৰি দিব আৰু কাটি পেলাই অজয় ও ডিম্পি ইউটিউবৰ ভিডিঅ'টো চালি তাই জৰুৰী ফটো মাৰি আছে নেকি নহয় ভিডিঅ' এৰি দে কেনেকুৱা লাগিল বিয়াৰ কাৰণে মজা লাগিল কেনেকুৱা লাগিল কেনেকুৱা লাগিল বিয়াৰ কাৰণে এই বিৰাট ভাল লাগিছে কেনেকুৱা লাগিছে বিয়াৰ কাৰণে বিয়াৰ কাৰণে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে এয়া ভাত খাইছে তেওঁলোকে গোটেইখিনি হোৱাৰ পিছত ভাত খোৱাৰ পিছত মানে মান ধৰা কাৰ্যটো হ'ব আৰু লাষ্ট
এয়া মান ধৰা কৰ্মটো কাৰ্যটো চলি আছে, মান ধৰি আছে। এয়া ভাগিনে কৰি আছে ফাৰ্ষ্ট ভাগিনে কয় ধৰি আৰু পৰিয়ালৰ সকলোকে ধৰিব আৰু লাষ্ট নিয়ম। জোৰোণ দিয়াৰ সকলো কামখিনি আমাৰ হৈ গ'ল, মান ধৰা আৰু গোটেইখিনি কাম হৈ গ'ল। আৰু তাৰপিছত এয়া তেওঁলোকে যাবলৈ ওলাইছে, বিদায় দিব ওলাইছোঁ আমিও তেওঁলোকক। এয়া আধা আধি কৰি আছে সকলোৱে। বাই বাই। লাষ্ট তেওঁলোকে আমাৰ ঘৰৰ মানুহখিনি যাব আৰু দিগন্তৰ ভায়েক, মাক আৰু ভনীয়েক হয়, ইজনী মা হয় আৰু সিজনী ভনীয়েক হয় আৰু সিজন ভায়েক হয়, তাৰে মানে দেউৰেক হয়।
আৰু গোটেইবিলাক যাব লৈছে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু ধুনীয়াকৈ এটা কমেণ্ট কৰিব আৰু লাইক কৰি দিব ভিডিঅ'টো চাই ধন্যবাদ জনালোঁ সকলোকে আৰু আহিব লগা ভিডিঅ'বোৰ যাতে আপোনালোকে চাই যায় চ' ভিডিঅ'বোৰ কণ্টিনিউ কৰিম চাই যাব বুলি আশা কৰিলোঁ আমি ওলোটা জোৰোণ দিব যাম আজি জোৰোণ দিয়া আছিলে অহাকালি আমি ওলোটা জোৰোণ দিব যাম আৰু বিয়াৰ ভিডিঅ'বোৰ আহি আছে চ' আপোনালোকে লাষ্টলৈকে ভিডিঅ'বোৰ চাই যাব আৰু এই ভিডিঅ'টো লাষ্টলৈকে চাব বুলি আশা কৰিলোঁ বাই বাই ধন্যবাদ জনালোঁ সকলোকে বাই বাই